হেল্ল' ভিউৱাৰ্ছ, মই চিৰঞ্জীৱ। আজি আকৌ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছোঁ আজি মই আমাৰ গাঁৱৰে মৃদুল শৰ্মাদাৰ ঘৰত। কাঠৰ তলত সাপ এটা সোমাই আছে, আপোনালোকে স্ক্ৰীণত দেখা পাইছে চাগে। তো আহক মই সাপটো কেনেকৈ ৰেস্কিউ কৰোঁ আৰু ৰেস্কিউ কৰি তাক কেনেকৈ ৰিলিজ কৰোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইয়াৰ তলত সোমাই আছে সাপটো, বহুত ডাঙৰ, মোচোৰা নিচিনাই লাগিছে। আপোনালোকক দেখুৱাম কি হয় সাপটো। এই বাঁহডালৰ তলতে আছে। কিং কবৰা হ'লে হেৰিক মাতিব লাগিব, ফৰেষ্টক মাতিব লাগিব। কিং কবৰা নিচিনা লগা নাই, মোৰ নেগুৰডাল চাই মোচোৰা নিচিনা আহিছে। আৰু জেগাটো চাই আপোনালোকে গম পাইছে চাগে, কাৰণ বহুত কাঠ জাপি থোৱা আছে আৰু কাঠখিনিৰ তলতে সাপটো সোমাই আছে। আৰু এনেকৈ কাঠ জাপি থ'লে খাদ্যৰ সন্ধানত সাপ আহি সোমোৱাটো স্বাভাৱিক কথা। এনেকৈ আপোনালোকে কেতিয়াও জাজ কৰি নাৰাখিব। বায়ু চাৰিওপাশটো আপোনালোকে চফা কৰি ৰাখিব। সেইটো কাৰণে মই আছোঁ ন, আৰু মই কৈছোঁ ন 100 বাৰ মোচোৰাই, সেইটোৱে মই ক'লোঁ। চাইজটো দেখি লাগিছে, নেগুৰটো দেখি লাগিছে। অঁ, এইখন টানচোন, এইখন টানি দে। মই চাই আছোঁ, টেনশ্যন নল'ব। সেইডাল দি দিয়ক। গজাল আছে। জেগাখিনি চাফা কৰি ল'বৰ কাৰণে আমাক যথেষ্টখিনি সময় লাগিলে, আৰু এতিয়া সাপটো আমি অলপ অলপকৈ দেখা পাইছোঁ। অঁ, এইখন খালী কৰিব লাগিব। এইখন টানি দিয়ক, এইখন খালী। এনেকৈ যি টি বস্তু নেপেলাই নহয়। লাহে লাহে কওকচোন, লাহে লাহে কওক, লাহে লাহে। কোনখিনি দেখিছিলা তুমি ভাইটি? অ' ভাইটি, তুমি কোনখিনি দেখিছিলা? আপুনি এইখিনি ডিপেণ্ডাৰ সেইফালে যাব পাৰে, আপুনি চাব। এই মালটো ওলালে মোচোৰাই হয় যেন লাগিছে। এইখন ওলাই দিয়ক, মোচোৰা মোচোৰা, এই বহুত ডাঙৰ মোচোৰা। কিবা খালে। সাপটো চাই আমি গম পালোঁ যে এইটো এটা অবিষাক্ত সাপ। ইয়াক মোচোৰাগোম সাপ বুলি কয়। বুঢ়া লোকে আগতে বাৰীৰখীয়া সাপ বুলিও কয়। ইংৰাজীত ইয়াক ইণ্ডিয়ান ৰেড স্নেক বুলি কয়। আৰু ইয়াৰ প্ৰিয় খাদ্য হ'ল নিগনি। এই নিগনি খাই আমাক উপকাৰ কৰে। একো নহয়, বিষাক্ত সাপ, ভয় কৰিব নালাগে। বেছি লৰচৰ নকৰিবা, বেছি লৰচৰ নকৰিব, এইফালে সোমাই যাব। তলতে আছে, তলতে আছে। এইটো ইফালে আহিছে মোক। এইকেইডাল নিয়ম না, ওপৰকেইটা লাহে লাহে লৈ যাওক। বা খাই আছে কিবা। মস্ত নিগনি খালে, মস্ত নিগনি খালে। এইটো মোচোৰাগোম, অবিষাক্ত সাপ। এইটো বিষ নাথাকে ইয়াৰ। নিগনি খালে, নিগনি খালে, ডাঙৰ একদম হেৰি নিগনি খাইছে। এইটো অবিষাক্ত সাপ, মোচোৰাগোম। এইটো ইয়াতে এৰি দিম, এই জংঘলৰ ফালে, পিছফালে এৰি দিম। আহক, এইফালে যাব পাৰিলে। ইয়াত নাই। কিবা এটা খালে। এই নিগনি খাই আমাক উপকাৰ যিহেতু কৰে, নিগনিয়ে খাব লাগে মোৰ মতে। ডাঙৰ ডালখলীয়া কিবা এনেকুৱা টাইপৰ খালে।
ইয়াক এতিয়া ইয়াতে এৰি দিম। সাপটোৱে কোনো দুখ নোপোৱাকৈ তাক উদ্ধাৰ কৰি আনি পিছফালৰ জংঘলখনত তাক মুকলি কৰি দিলোঁ আৰু সি খুব ধুনীয়াকৈ গ'লগৈ।